কওকচোন আপোনাৰ আইডিয়াটো। আৰে ফিল্ম বনাম, ফিল্ম মানে চিনেমা। আপুনি বনাব? তই আৰু মই। বাপৰে বাপ, বহুত ওপৰত ধৰিলে চেণ্টু দা। আপুনি জানেনে এখন চিনেমা বনাবলৈ কিমান টকা লাগে? বিড়ি কিনিবলৈ পইচা নাই আৰু ফিল্ম বনাই। আৰে ভিডিঅ' চিনেমা বনাবলৈ হ'লে 5-10 হাজাৰ মান টকা লাগিব। এবাৰ চলি গ'লে ধেত ডাইৰেক্ট পাগলামি। আপুনি মই কি চিনেমা বনাম? তই দূৰদৰ্শনৰ চিৰিয়েল দেখা নাই? তাত অলপ টকা হ'লে চিৰিয়েল বনাই। তই কবি নেকি যে চিৰিয়েল ভাল বনাই? মইতো বহুত ভাল বনাম, তই চাই যা। তামাম চলিব, কাহিনী ৰেডি আছে। দাড়ি চুলি কাটি তই চেহেৰা বনাই দে, হিৰো বনাই দিম চাল্লা। হা আৰু হিৰইন? আৰে হিৰইনৰ কথা তই কিয় ভাবিছা? হিৰইন ৰেডি আছে তো, ৰেডি। তামাম কাহিনী থাকিব দেই। 2 ভাই, সৰু থাকোঁতে ডাকুৱে তাৰ মা বাবা দুয়োজনকে মাৰি দিয়ে চাল্লা। একটা ভাই ডাকুৰ হাতত পৰি গ'ল, একটা পুলিচৰ ঘৰত। তো একদিন একটা ভাই পুলিচ বনি গ'ল আৰু একটা ডাকু। 2 ভাই 2টা ছোৱালীৰ লগত পতি গ'ল। গানা উনা গাই ফুৰে 2 ভাইৰ মাজত জাগৰা। একটা ভাই কানুন মানে, একটা ভাই নামানে। তো চুৰ হ'ল, মাৰপিট, জেং, লাফৰা, মহব্বত। এই চবৰ পাছত 2 ভাই চিনি পালে দুয়োটাকে একটা লকেটৰ পৰা। লাষ্টত 2 ভাই মিলি চাল্লা বিল্লা ডাকুক মাৰি লম্বা বনাই দিলে। লাষ্টত 2 ভাই চাদি উদি কৰি 2 ভাই মহা আৰামত থাকিল। কাহিনীটো মোটামুটি একৰকম, তই পুলিচ হবি। ধুইত আজিকালি এইসব কাহিনী নচলে ৰে। তো দোসৰা ডিজাইন বনাই দিম। ধুইত চেণ্টু দা, হ'ব বাদ দিয়ক আপোনাৰ কাহিনী। এইবোৰ কাহিনী হ'ল নেকি? আৰে বাবা যা তই, মইতো আৰু ফিল্ম বনাব জানো ন। বাদ দিয়ক এইবিলাক আপুনি পৰঠা আৰু চাহৰ বাদে একো বনাব নাজানে। ঠিক আছে তই নালাগে বনাবা, মই বনাম চিনেমা। যেতিয়া একদিন বম্বেত ঘূৰি যাম, তেতিয়া যদি চেণ্টু দা বুলি অহা দেখিম নহয় চেণ্টু দা, আপোনাক মই নিৰাশ কৰা নাইতো, আচল কথাটোহে কৈছোঁ। টকা পইচাৰ মামলা আছে ভাই। কেনেবাকৈ যদি চিনেমা ফ্লপ মাৰে চব চেটেপ। অলপ চলপ টকাওতো লাগিব। আৰে তই সেই চব চিন্তা নকৰিবি, চিনেমা অন্নবৰত চলি যাব। মই 5-10 হাজাৰ মান উলিয়াম, বাকী তহঁত ল'ৰাকেইটা লগ লাগি 10 হাজাৰ মান উলিয়াবি। বাকী চান্দা উন্দা উঠাই চলি যাব না। কেমেৰা ফ্ৰী, পিংকুৰ আছে। একবাৰ যদি চাল্লা মাৰ্কেটত হাল্লা হৈ গ'ল, চেণ্টুৰ ফিল্ম জমে। বছ তাৰপিছত ডাক্তৰ ফিল্ম বনাম। তই হবি হিৰো, দৃষ্টি হ'ব হিৰইন, আকাশ ডাকু হ'ব যুগল মিনিষ্টাৰ, পিংকু পুলিচ, ই ডেনিছে গানা উনা গাব। জমি যাব নে ৰেপু। আৰু আপুনি কি এক্টিং কৰিবনো? আৰে মোক কিহত মনাব ৰে আপু? আপুনি এক্টিং নকৰে ভাল হ'ব নেকি? আৰু কৰিলেও চমচা, ডকাইত, গুণ্ডা, কাৰোবাৰ বাপেক চজাব। ধুইত ঘাণ্টা, আৰে মইতো ফাইটিঙত থাকিম ন। মাৰিম চাল্লা ডাকুক, হিৰোৰ দোস্ত বনিম, বন্দুক চালাম, মটৰ চাইকেলত উঠি একটা গান भी গাম। बम्बे से आया मेरा दोस्त, दोस्त को सलाम करो।